লোকে শুনি পাইছে যে আজি বিগত কেইমাহ আগতে যেটো এটা এফেকশনৰ হেৰি হৈছিলে তেতিয়া মানে মন্দিৰটো বাদ দি কৰা হৈছিলে কিন্তু ইয়াৰ পিছত বিভিন্ন সংগঠন বা যি কি নহওক চৰকাৰৰ প্ৰয়োজনীয়তাত মাটিখিনি খালী কৰিবলগীয়া হ'ল লগতে আমাৰ ইয়াৰ এই বকুলা ইৰিগেশ্যনৰ আমাৰ ৰাম ঠাকুৰ মন্দিৰ তথা এই কি বুলি কয় শিৱ মন্দিৰ আগতে যেটো নেকি শিৱ মন্দিৰ আছিল এতিয়া বালাজী মন্দিৰ হৈছিলে তো সেই দুটাও ইয়াত এভেকশ্যন কৰা হ'ব তো এভেকশ্যন কৰাৰ আগত অৱশ্যে চৰকাৰক আমি ধন্যবাদ জনাওঁ যে অলপ হ'লেও আমাক ঠাইখিনি দিছে আজি শিৱ মন্দিৰৰ কাৰণে হওক আজি ৰাম ঠাকুৰ মন্দিৰৰ কাৰণে হওক আমাক দু কথা কৈ জগা ইয়াত আমাক এলটমেণ্ট দিছে তাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাই আছোঁ আৰু পৰাপক্ষত যিখিনি আমি কৰিবলগীয়া কাম মন্দিৰখিনি ধৰক খালী কৰি দিবলগীয়া যিখিনি আছিলে প্ৰায়খিনি আমি শেষ কৰিছোঁ শেষ কৰি আনি আমি এই ওচৰতে আমি বৰ্তমান এই টিনপাত লগাই আমি বস্তু বাহিনীখিনি ৰাখিছোঁ পূজা অৰ্চনা কৰিবলৈ আমি ঠাইখিনি অলপ চাফ চিকুণ কৰিছোঁ আজি হয়তো এই ইভেকশ্যন হোৱাৰ ডেট আজি যিখিনি আমি শুনা পাইছিলোঁ আজি শুক্ৰবাৰ ডিচি ছাৰো আহিছিলে বিগত কেইদিন আগত গতিকে আজি হয়তো ইভেকশ্যন হ'ব পাৰে ইয়াৰ আগত আমি যিখিনি কৰিবলগীয়া আছে আমি কৰিলোঁ তাৰ কাৰণে এই ঠাইখিনি দিয়াৰ কাৰণে আমি অশেষ ধন্যবাদ জনাওঁ আমাৰ অসম চৰকাৰ তথা আমাৰ অট'নমাছ কাউন্সিলক আৰু আপোনালোকৰ মাধ্যমেৰে আমি এটা অনুৰোধ জনাওঁ যেহেতু আমি এই মন্দিৰ বাগি যে আমি যে বনাইছিলোঁ কাৰোতো ব্যক্তিগত পইচা নহয় আমি ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰিহে এই মন্দিৰটো বনোৱা হৈছিলে গতিকে আমি চৰকাৰৰ ওচৰত এটাই অনুৰোধ জনাই আছোঁ আপোনালোকৰ থ্ৰুতে আপোনালোকৰ জৰিয়তে যে এই মন্দিৰ ভাগি বনাওঁতে আমাক চৰকাৰৰ ফালৰ পৰা যেন অলপ সহায় কৰে তালৈ আমি অনুৰোধ জনালোঁ ধন্যবাদ আপনি এতে কি হয় মই এজন ৰাম ঠাকুৰৰ শিষ্য হয় মই এই মন্দিৰৰে এই গুৰুদেৱৰে মই শিষ্য বাছ এটোৱে মোৰ নাম সুজিত দাস